ছাৰ মই নিজে তাৰমানে ভাই আছোঁ ল'ৰাৰ লগত নিজে ভাই আছোঁ মই ভাই আহি মই তাতে উঠিছোঁ বাবাটো কি কৰিব উপদেশ দিয়ক কচোন কি কৰিব লাগিব কওক দুখ লাগছে দুখটো লাগিছে তোৰ যিয়ে নহওক মোক সন্তানটো যেনেকৈ নহওক মোক লাগে এতিয়া কেনেকৈ এতিয়াতো এই যদি পানীত যদি সোমাইছে এইটোতো ৱাইফ ক'ত আছে পত্নী ক'ত আছে ল'ৰা ছোৱালী কেইটা আছিলে এটাই আছিলে না ডাঙৰ এতিয়া এটা কাম কৰক পুলিচেতো বিচাৰি আছে আৰু আমি আজিও আৰু কালি দুইটা দিনে বিচাৰোঁ কিন্তু ইমান অলপমান তই অলপ ঘৰত ৰেষ্ট ল এনেকৈ যদি থাক তেতিয়াহ'লে বাকী ল'ৰাটোকো চাব লাগিব নহয় যদি এনেকৈ যদি মন টন ভাঙি পৰ তেতিয়াহ'লে বাকী ল'ৰাটো কেনেকৈ চাবি হয়নে মা আশাটোতো কি আমি চবেই আশা কৰিম আজিও বিচাৰিব কালিও বিচাৰিব কিন্তু এই ভগৱানে দিয়া ভগৱানৰ হাতত চব থকা কথা আমিতো মানুহেতো একো কৰিব নোৱাৰোঁ হয় নহয় চব বস্তু ভগৱানৰ ওপৰত থাকে ইহঁতৰ কাম কৰক কিন্তু কালি ৰাতিও বোলে ঘৰত যোৱা নাই এইটো তেনেকৈ হ'লেতো নহ'ব তই যদি নিজক দুৰ্বল কৰি দিয় বাকী ল'ৰাটো কোনে চাব যিহেতু স্কুটাৰৰ পৰা একেলগে আছিলে গতিকে মনটোতো পৰিবই ময়ো বাপেক সেইটোতো কোনো পধ্যেই মানিব নোৱাৰি কিন্তু তথাপিতো অকণমান দুইটাই অলপমান শৰীৰটো দুইটাই যত্ন লওঁ আৰু ইহঁতে বিচাৰিব মই ইয়াত ডিচিও আছে কমিশ্যনাৰো আছে ADGPও আছে যিমানে আমাৰ সাংবাদিকসকলেও যিমান পাৰে ৰাইজক সচেতন কৰিছে সকলোখিনিয়ে নিজৰ দায়িত্ব কৰিছে কিন্তু অলপ নিজক ৰেষ্ট লওঁ এনেকৈ যদি কষ্টত থাক তেতিয়াহ'লে শৰীৰ একদম ভাঙি যাব এতিয়া মোৰ কথা অলপ শুনিব লাগিব ন তই বাবা তই অলপ মোৰ কথা আজি শুনিবি একদম একেলগে আহিছোঁ একেলগে ভাই বুজিছোঁ একেলগে তই পাপা বুলি কৈছে ধৰিব নোৱাৰিলি দুইটা কেনেকৈ বাগৰি গ'ল মই তাৰমানে স্কুটিখন শ্লিপ কৰাৰ লগে লগে পানীত শ্লিপ কৰিলে স্কুটিখন তাতে ছাইডত ফচি গ'ল পিছতে ফচাতে তাক হাতত ধৰিলোঁ হাতত সি যেতিয়া পৰি গ'ল মোকো নমাই দিলে পিছফালে ভতিজা আছিল ভতিজাৰ স্কুটিখন সেইটো চাইডে পৰি গ'ল মই ইয়াক ধৰিলোঁ ভতিজা আৰু স্কুটিখন ইটো ফালে পৰিল স্কুটিখন আৰু ভতিজা এইটো চাইডে পৰিল তেতিয়া বৰষুণ পূৰা বৰষুণ দিয়ে আছে আৰু কাৰেণ্টো নাই সেইটো টাইমত লাইনো নাই কাৰেণ্ট নাছিল কাৰেণ্ট নাই পিছত ল'ৰাজনে লাষ্ট যেতিয়া মাতিলে পাপা বুলি মাতিলে মই হাতত ধৰে পাপা মাতিছে মই যেতিয়া ধৰিলোঁ ময়ো গুচি গ'লোঁ নালাত সি যোৱাৰ লগে সি মানুহটো ঘূৰি যোৱাৰ লগে মোৰ হাতৰ পৰা খুলকি গ'ল মানে এটা সময়লৈকে হাতত ধৰা আছিল তাৰপিছত খুলকি গ'ল তাৰমানে মই তাৰ লগে লগে আহিছোঁ 4 ফুটমান তাক দেখা পালোঁ তাৰ পিছৰ পৰা তাক মই দেখা নাপালোঁ মই তাৰ লগত ভাই ইয়াক লৈ গৈছোঁ মই আহি তাতে সৰলো আপষ্ট্ৰীমত চাইছেনে মানে ইয়াৰ পৰা জয় গ'ত লাগিব সেইটো ফালে চাই আছেনে নাই সেইটো ফালে চোৱা দুবাৰ চোৱা হৈছে আকৌ এবাৰ আজি কিন্তু মোৰ কথা শুনিবি আজি কিন্তু ৰাতি ঘৰত থাকিবি হা মা আজি মোৰ কথা শুনিবি আজি দুইটা ঘৰত থাকিবি মোৰ কথা আজি শুন কালি আকৌ ৰাতিপুৱা আহিবি কিন্তু আজি ঘৰত থাকিবি যদি আজি গধূলিলৈকে ভগৱানেতো বিচাৰি দিলেতো দিলেই যদি নহয়ো ইহঁতে কালি ৰাতিপুৱা আকৌ বিচাৰিব কিন্তু আজি দুইজন ঘৰত থাকিবি নহ'লে থকা ল'ৰাজনেও ভয় খাই তাৰো মনত এটা দেউতাক মাকক নেদেখিলে তাৰো মনটো দুৰ্বল হৈ যাব বুজিলি বাবা হা আজি কিন্তু মোৰ কথা শুনিবি হা মা মোৰ কথা কিন্তু আজি শুনিবি হ'ব আৰু মই ইয়াত আহি খবৰ লৈ আছোঁ কালিৰ পৰাও খবৰ লৈছোঁ আজিও মই খবৰ লৈ আছোঁ অহাকালিও আজি পাই গ'লেতো পায়ে গ'লোঁ আৰু মই খবৰ লৈ থাকিম চবেই কষ্ট কৰিব কালি পূৰা কালিলৈকে আজিও চেষ্টা কৰ কালি আৰু আপষ্ট্ৰীমতো চেষ্টা কৰিব ঘৰটো ক'ত ভবানীপুৰ মই কালি বা পৰহি তোৰ ঘৰত আহি যাম হা কালি বা পৰহি মা তোৰ ঘৰত মই